মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নামসমূহ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? ৰাজনাথ সিং। ভাৰতৰ স্বাস্থ্য মন্ত্ৰী কোন? JP নাড্ডা। ভাৰতৰ বিত্তমন্ত্ৰী কোন? নিৰ্মলা সীতাৰমণ। ভাৰতৰ বিদেশী মন্ত্ৰী কোন? S জয়শংকৰ। ভাৰতৰ গৃহমন্ত্ৰী কোন? অমিত শ্বাহ। ভাৰতৰ শিক্ষামন্ত্ৰী কোন? ধৰ্মেন্দ্ৰ প্ৰধান। ভাৰতৰ বাণিজ্য মন্ত্ৰী কোন? পীয়ূষ গোৱেল। ভাৰতৰ বন মন্ত্ৰী কোন? ভূপেন্দ্ৰ যাদৱ। ভাৰতৰ ৰেল মন্ত্ৰী কোন? অশ্বিনী বৈষ্ণৱ। ভাৰতৰ শক্তি মন্ত্ৰী কোন? মনোহৰ লাল খট্টৰ। ভাৰতৰ জল পৰিবহণ মন্ত্ৰী কোন? সৰ্বানন্দ সোণোৱাল। ভাৰতৰ কৃষি মন্ত্ৰী কোন? শিৱৰাজ সিং চৌহান। ভাৰতৰ পৰ্যটন মন্ত্ৰী কোন? গজেন্দ্ৰ সিং শেখাৱত। ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী কোন? নীতিন গাডকাৰী।